নমস্কাৰ, মোৰ নাম মীৰা দাস। মই ওদালগুৰিৰ পৰা আহিছোঁ। মোৰ এনেকুৱা কাণৰ পুজ ওলাইছিল। তাৰপিছত আৰু মোৰ পুজ ওলাৰ পিছত মই এনেকৈ বহুদিন ভুগি আছিলোঁ। ৰঙিয়াত দেখালোঁ। ৰঙিয়াত দেখাত মানে 3-4বাৰ মানে ৰঙিয়াত মানে ট্ৰিটমেণ্ট কৰিলোঁ, একো মানে ৰেচপঞ্চ নাপালোঁ। সাৰথীৰ ডক্টৰ হীৰকজ্যোতি দাস, তেওঁ তাতে মই ট্ৰিটমেণ্ট ল'লোঁ। ট্ৰিটমেণ্ট লোৱাৰ পিছত মোৰ 4বাৰ মানে ট্ৰিটমেণ্ট কৰাৰ পিছত মোৰ গোটেই ইনফেকশ্যনবিলাক শুকাই গ'ল। শুকাই যোৱাৰ পিছত মোক অপাৰেশ্যন কৰিব দিলে ছাৰে, পৰ্দাখন ফুটাৰ কাৰণে। তেতিয়া অপাৰেশ্যনো কৰিলোঁ। অপাৰেশ্যন কৰাৰ পিছতো মই 2বাৰ চেকআপ কৰিলোঁ। কৰাৰ পাছত মোৰ এতিয়া সম্পূৰ্ণ মই সুস্থ বুলি ক'লে ছাৰে। আৰু মই যেতিয়াই পাওঁ তেতিয়াই ছাৰক মানে ৰেচপঞ্চটো পাওঁ আৰু মই বিৰাট ভাল লাগিছে আৰু মোৰ এতিয়া আহি পেলাই মানে বিৰাট মই এতিয়া মই মানে কোনো অসুবিধা নাই আৰু মোৰ অপাৰেশ্যন কৰাৰ পিছতো বৰ্তমান মই ভালে আছোঁ। মই যেতিয়া অপাৰেশ্যন কৰিলোঁ তেতিয়া মই হস্পিটেলত মই ভাল ৰেচপঞ্চ পাইছোঁ। নাৰ্ছ বাইদেউসকলক মানে যিবিলাক তত্ত্বাৱধায়ক আছে এইবিলাকৰ কাৰণে মই বিৰাট মানে ব্যৱহাৰ পাতিও ভাল পাইছোঁ। কোনো অসুবিধা পোৱা নাছিলোঁ মই বেডত থাকোঁতেও। বিৰাট মোৰ ভাল লাগিছে আৰু মইতো বহুতত মানে চিন্তা কৰি আছিলোঁ ক'ত ভাল পাম বুলি। মোকতো গুৱাহাটীত মানে ডাঙৰ এখন যিটো মানে কি তাতে পৰ্যন্ত লৈ যাব খুজিছিল। কিন্তু মই যেতিয়া মোৰ ল'ৰাটোৱে ক'লে যে নহয় ইয়াতে ছাৰক মানে একবাৰ দেখাই চাম, সেইবুলি কোৱাত তেতিয়া মই গুৱাহাটীও নগ'লোঁ। মানে আহি পেলাই মই যিটো সাৰথী হস্পিটেল নলবাৰীৰ সেইখনত মই ভাল ট্ৰিটমেণ্ট পালোঁ, ভাল মানে ৰেচপঞ্চ পালোঁ আৰু ধুনীয়াকৈ মোৰ একদম কাণখন মানে হৈ গৈছে আৰু শুকাই গৈছে আৰু এতিয়া বৰ্তমান মোৰ একো অসুবিধা নাই আৰু এতিয়া যিটো দেখা পালোঁ ট্ৰিটমেণ্টবিলাক ENT বিভাগে হওক বা এই বাকী মেডিচিনৰ বিভাগে হওক বা বিভাগে হওক, বেলেগৰ বাহিৰত যোৱা কোনো দৰকাৰ নাই। কিন্তু নলবাৰী সাৰথীতে মই ভাল মানে ট্ৰিটমেণ্ট পালোঁ আৰু ভাল হয় আৰু দূৰত যাব নালাগে আৰু। ধন্যবাদ। এক্সপাৰ্ট টিমৰ সৈতে সাৰথী আছে আপোনাৰ বাবে, আপোনাৰ লগত।